অ' জান শুনাচোন, কোৱা। মই তোমাৰ কাৰণে এটা গিফ্ট আনিছো, যিটো দি তুমি ঘৰৰ চব কাম কৰিব পাৰিবা। হয় নেকি? চাও চাও কি আনিছা চাও। তোমাৰ সতিনী আকৌ, অৰ্থাৎ মোৰ দ্বিতীয়টি ঘৈণী আকৌ। বিটু, তই বোলে ধুনীয়া ছবি আঁকিব পাৰ। ছাৰ, হঠাৎ সুধিলে যে এইটো কথাটো আপুনি? নাই মানে তোৰ ঘৰত কালি বিহু খাবলৈ গৈছিলো নহয়, তোৰ মাৰে মাতিছিলে আকৌ। তোৰ বিচনাৰ কাষতে ধুনীয়া কুকুৰৰ ছবি এটা দেখিলো, সেইকাৰণে সুধিছো আৰু। কি কৈছে ছাৰ আপুনি? মোৰ বিচনাৰ কাষতো এনেকুৱা ছবিৰ একো ফ্ৰেম নাই। অ ছাৰ, কিন্তু মোৰ বিচনাৰ কাষত আইনা এখন আছে কিন্তু দেই। আচ্ছা বিটু, এনেকুৱা এটা কামৰ নাম কচোন, যোনটো কৰিলে মানুহ মোৰ পোকৰে পোকৰে ঘূৰি ফুৰিব। আৰে আংকল, এইটো চিম্পল কথা, আপুনি ধাৰ লোৱা কাম কৰক আকৌ। মানে কেনেকৈ? আৰে আংকল, টকা ধাৰ লৈ আপুনি ঘূৰাই নিদিব, তেতিয়াই মানুহ আপোনাৰ পোকৰে পোকৰে ঘূৰি ফুৰিব। আচ্ছা বিটু, কচোন আমাক কোনে কোনে বিশ্বাসত ল'ব নোৱাৰে? বেংকৰ কৰ্মচাৰীবিলাকে ছাৰ। হে, কেনেকৈ? ছাৰ, আমি ইমান লাখ লাখ টকা বিশ্বাস কৰি একাউণ্টত ৰাখো, আৰু সিহঁতে কলমটোও বান্ধিহে ৰাখে। আৰু ওপৰৰ পৰা নিজৰ টকা উঠাবলৈও আমি বাহিৰৰ কাণ্ট্ৰিত এণ্ট্ৰি কৰাৰ নিচিনাহে একদম তলে ওপৰে দেখাব লাগে। ঐ পেটলা, শুনিছনে? মই মোৰ গাৰ্লফ্ৰেণ্ডজনীক এবাৰ সৰস্বতী পূজাত গোলাপ ফুল এটা দিম ভাবিছিলো, কিন্তু গোলাপ ফুলবিলাকৰ ইমান দাম, ইমান টকায়ে নাই মোৰ ওচৰত। তেন্তে কি কৰিবি এতিয়া? তাকে ভাবিছো মই লাক্সৰ চাবোন এটাকে দি দিম আৰু। লাক্সৰ চাবোন আকৌ কিয় দিবি তই? কাৰণ লাক্সৰ চাবোনত থাকে অনেক গোলাপ ফুল, সেইকাৰণে। আচ্ছা এক্সকিউজ মি, শুনাচোন। কি হ'ল? মানে তোমাৰ নাম্বাৰটো দিবা নেকি? মই নতুন মোবাইল লৈছো মানে, চেক কৰি চাবলৈ কলটো ঠিকে থাকে লাগে নে নালাগে বুলি। আচ্ছা, আপোনাক জোতা দি অলপমান মাৰি চাব পাৰি নেকি? কিয় বা? নাই মানে নতুন জোতা কিনিছোতো, চেক কৰি চাবলৈ আৰু কিমান মজবুত হয় জোতাটো।